Welcome to my YouTube channel. আজি sonprayagৰ পৰা rishikesh যাম। ৰাস্তাবিলাক চাব কেনেকুৱা বৰষুণ কি অৱস্থা হৈছে। ৰাস্তাবিলাক কেনেকৈ ভাঙিছে মানে এইবিলাক বৰষুণ দিলে মানে ভাঙি যায়। ঘৰ কেনেকৈ ভাঙিছে তলত ঘৰ চাওক কি অৱস্থা। আৰু এইফালে ৰাস্তাবিলাক কেনেকৈ ভাঙি গৈছে ফাট ধৰিছে। এইফালে ঘৰবিলাক বাগৰি গৈছে। বৰষুণ দিলে বহুত ডেঞ্জাৰ হৈ যায় ৰাস্তাবিলাক। উৰি বাবা কেনেকৈ পাথৰ পৰিছে গছ পৰিছে ৰাস্তাটো বন্ধ হৈ গৈছে। সেইকাৰণে গৈ আছে লাহে লাহে গাড়ীবিলাক গৈ আছে গৈ আছে। ইয়াত কিন্তু এইটো ভাল JCB যিমান হওক চব ৰেডি হৈ থাকে। চব বৰষুণৰ কাৰণে অলপ ৰিক্স হৈছে ৰাস্তাবিলাক, নহ'লে ঠিকে আছে। দেখিছেনে পাথৰবিলাক কেনেকৈ পৰিছে। ভিউবিলাক চাইছেনে কিমান ধুনীয়া লাগে। চাওক মজা মানে বিৰাট ভাল লাগে আৰু। মানুহবিলাক অলপ হেল্প কৰি আছে আমাক। ৰাস্তাৰ কাষে কাষে মানুহবিলাক আছে যাত্ৰী এইবিলাক অলপ মানে গাড়ী যাওঁতে হেল্প কৰি আছে গাড়ীৰ কাৰণে। ক'তবা পাথৰ বা ক'তবা গছ আছে এইবিলাক ছাইড কৰি আছে। কোনোবাই ছিগনেল কি কৰি আছে চবফালে হেল্প কৰি আছে। সেইটো কাৰণে ভাল লাগে ইয়াত উত্তৰাখণ্ডত যিবিলাক যাত্ৰী আছে বা কিছুমান মানুহ আছে আশে পাশে চবেই আহি হেল্প কৰে। গাড়ী কিবা পৰিলে বা ৰাস্তা বন্ধ হ'লে চবে আহি হেল্প কৰে। সেইটো কাৰণে বিৰাট ভাল লাগে। এবাৰ যদি গিৰি যায় গাড়ী খতম আৰু। ৰাস্তাৰ কি অৱস্থা যেনে তেনে গৈ আছোঁ দেই। ভোলে বাবাৰ কৃপাত গৈ আছোঁ যেনে তেনে। কি ৰিক্স দেখিছেনে। বৰষুণত বহুত ৰিক্স হৈ যায়। সেইকাৰণে নাজানো আগত কি হ'ব। চাওক মাই গড যেনে তেনে আহিছে গাড়ীখন। মাই গড বাচিছোঁ আধাৰ মহাদেৱ। চাওক কেনে গাড়ী একদম মানে মাটিত দাবি গৈছে। চাওক কিছুমান মানুহে গাড়ীবিলাক উঠাই আছে। চব পাহাৰৰ মাটিবিলাক আহি মানে বাৰীবিলাক চব দাব খাই আছে। ভগৱান ইয়াৰ পৰা কেনেকৈ যে যাম। গাড়ীখন যাবনে নাই। ইয়াৰ যিটো অৱস্থা যাত্ৰীবিলাক যথেষ্ট চবে কি কৰিছে হাত লগাই পূৰা পাথৰ যিবিলাক আছে বল্ডাৰ যিবিলাক চবে ছাইড কৰি আছে। চবে হেল্প কৰি আছে নিজৰ কথা। এতিয়া খোজকাঢ়িব লাগিব। আগফালে ৰাস্তা বোলে ভাঙিছে সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ। এয়া চাওক হোটেলৰ অৱস্থা চব ভাঙিলে। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। এয়া ৰাস্তা অলৰেডি ফাট ধৰিলেই। চাওক এইটো ইফালেদি গাড়ী নাযায় আৰু আজি। আৰু পুলিচ আহিছে ইয়াত প্ৰটেকশ্যনৰ কাৰণে। চাওক ৰাস্তা নাই একদম ভাঙিলেই চব। ইয়াৰ পানী যিটো বৰষুণ হৈছে সেইকাৰণে ৰাস্তা ভাঙিলে। জাষ্ট মানুহ যোৱাৰ কাৰণে আছে অলপ কি কৰিব। ইয়াত ইফালে গাড়ী নাযায় আৰু টোটালি ৰাস্তা বন্ধ। এয়া চাই লওক কি অৱস্থা। অলপ পিছত খোজকাঢ়ি গৈছে এইখনো ভাঙিব আৰু চাগে এইটো ফাট ধৰিলেই। এয়া এইফালে গোটেইখিনি ভাঙিলে গোটেই। এয়া চাওক পানী কেনে গৈ আছে। মাই গড আগফালে কি যে আছে আৰু। হৰ মহাদেৱ ভোলেনাথ কি জয় ho। গাড়ী এখন পালোঁ ৰিজাৰ্ভ কৰি ল'লোঁ চবে মিলি। এতিয়া গৈ চাওক কেনেকুৱা বোকা কেনেকৈ পাথৰ এইবিলাক গছ চব পৰি আছে। ভোলেনাথ কি জয় ho বাবা। এয়া চাওক মানুহ কিছুমান গাড়ী পোৱা নাই। আগফালে কিছুমান গাড়ী আছে সেইবিলাকতো গৈ আছে যেনে তেনে ইয়াৰ পৰা ওলাব লাগে। সেইকাৰণে চবে যি পাইছে যি গাড়ী পাইছে সেইটোৱে গাড়ীতে উঠি গৈ আছে আৰু মানে বৰষুণত থাকিব নালাগে। চাওক এইবিলাক পাথৰ কেনেকৈ আহিছে। কি কৰিব উপায় নাই। বৰষুণ হ'লে এইবিলাক অলপ ৰিক্স হয় উত্তৰাখণ্ডত গম পায় চবেই আৰু। এনে কেদাৰনাথ আহিব ইমান কেদাৰনাথ এনেই নাপায় আৰু ৰিক্স আছে। অলপ ৰিক্স ল'ব লাগিব। অলপ আমি ৰাস্তা এতিয়া চেঞ্জ কৰিলোঁ। যিটো ৰাস্তা দি যাব লাগে সেইটো ৰাস্তা দি যোৱা নাই। বেলেগ ৰাস্তা দি গৈ আছোঁ। অলপ লং হ'ব তথাপি ৰাস্তা আগফালে ভাঙা আছে সেইকাৰণে আমি ইফালেদি গৈ আছোঁ। লং হ'ব ৰাস্তাটো তথাপি গৈ আছোঁ। আগফালে যাব নোৱাৰি যে ৰাস্তা বন্ধ হৈ আছে ৰাস্তা ভাঙিছে সেইকাৰণে এইফালেদি গৈ আছোঁ।
জুম খেতি মজা হৈছে কিন্তু 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 এটা কথা ইয়াত যিটো পাহাৰৰ যিটো অক্সিজেন আৰু যিটো পৰিৱেশ ইমান শান্তি ভাল লাগিছে ইয়াত যিটো ভিউ বা এইটো যিটো ইয়াত মানে চাওকচোন ক'ৰ পৰা ক'ত পালোঁ এই তলৰ পৰা এই ওপৰলৈ আহি আছোঁ তলৰ পৰা আহি আছোঁ ওপৰত গৈয়ে আছোঁ এইটো ৰাস্তা লং হয় একচুৱেলি ফুৰিব পৰা চব কিমান ঘাঁহ আনিছে কাটি পাহাৰৰ পৰা ৰাস্তাবিলাক কিন্তু ভয়ংকৰ ৰিক্স দেই বহুত ভয়ংকৰ বা তললৈ চাবই নোৱাৰি ইমান ৰিক্স বা ভাল লাগে সৌন্দৰ্য যিটো আছে বহুত ভাল লাগে ইয়াত প্ৰাকৃতিক যিটো চব মই কিন্তু একচুৱেলি এইবিলাক গছবিলাক মই ফিল্মতে চাইছোঁ এনেকুৱা টাইপবিলাক বিৰাট ভাল লাগিছে আৰু বহুত ফিল্মত চাইছোঁ এইবিলাক গছ বা এনেকুৱা মানে চিনাৰী চাইছোঁ সেইকাৰণে মই কৰিলোঁ কেপচাৰ কৰিলোঁ মোক বিৰাট ভাল লাগিছে এইবিলাক যেনে 1920 এইবিলাক ফিল্মত কিছুমান ফিল্মত পাইছোঁ মই ভিউ এইবিলাক গছৰ বিৰাট ভাল লাগে আৰু পিকচাৰ কৰি আৰু মজা লাগে ভাল লাগে भाई लोग क्या खबर है एकदम बहुत এই চাইডৰবিলাক চব এৰি আহিলোঁ এইবিলাক ঘূৰি পাহাৰৰ চব বিল্ডিং চিটি এইবিলাক ডিষ্ট্ৰিক্ট আৰু ৰাস্তাৰ কাষৰ জিৰণি ঘৰবিলাক বিৰাট ভাল লাগিছে দেই ওপৰ যিবিলাক লাগেজ আছে চব ভিজিলে আমাৰ বেগ চেগ চব ভিজিলে मजा লৈ আছে না ভাই এইখন গাড়ীত আমি 11জন মানুহ কেনেকৈ আহিছোঁ আমিহে জানো কিমান কষ্টকৈ আহিছোঁ চাওক দিনৰ কুঁৱলী চাওক দেখা নাযায় কেনেকুৱা চাওক আমি এতিয়া ঋষিকেশ ষ্টেচন পালোঁ এতিয়া আমাৰ বেগ চেগবিলাকতো শেষে আৰু ভিজি ঋষিকেশ পালোঁ ষ্টেচন ট্ৰেইন ষ্টেচনটো মজা লাগিছে দেই ইমান ধুনীয়া ইমান ধুনীয়া লাগিছে আৰু ইয়াত দিনত হ'লে বহুত ভাল লাগিলে চাব পাৰিলে হয় এতিয়া লাগেজটো দিওঁ চেকিং পইণ্ট লাগেজটো দিয়াৰ পিছত এইটো ইফালেদি পামেই আৰু যাওঁগে आगे ये पकड़ो भाई हमारा बैग को पकड़ो ঋষিকেশ ষ্টেচন येस ইয়াৰ পৰা আমি ট্ৰেইনে আমি এতিয়া হৰিদ্বাৰ যাম ইয়াৰ পৰা হৰিদ্বাৰ যাম হৰিদ্বাৰৰ পৰা দিল্লী ট্ৰেইন আছে আমাৰ ৰাতি চ' এইখন ধৰিম এতিয়া চাওক ঋষিকেশৰ প্লেটফৰ্মটো চাওক মানে অলপ আল্টিমেট আৰু অলপ মানে আনকম আৰু ষ্টেচনৰ ভিতৰত এয়া চাওক গছ গছনি লগাইছে ইমান ধুনীয়াকৈ তো আজিৰ যাত্ৰা শেষ আৰু কালি একবাৰে দিল্লীত লগ পাম চ'